এভৰিৱান, আমাৰ এই ইউটিউব চেনেল মিলিজুলি আছামিজ ব্লগলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি আমি পিঠাগুড়ি খুন্দিছোঁ। খুন্দুনাত পিঠাগুড়ি খুন্দা মজাই বেলেগ। সকলোৱেতো ঢেঁকীত খুন্দিয়ে থকা হয়, কিন্তু খুন্দুনাত বহুত খুব কম পৰিমাণে খুন্দা হয়। আজি আমি খুন্দুনাত পিঠাগুড়ি খুন্দিছোঁ। চাওকচোন ইমান যে ভাল লাগে নহয় খুন্দি। আমাৰ এই ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। এয়া পেহীয়েক আৰু ভতিজাকে আজি পিঠাগুড়ি খুন্দিছে। বেছি চাউল নহয়, 4 কেজিমান লৈছে আৰু। আজি এনেও বৰকৈ পিঠা খাবলৈ মন গৈছে পেহাকৰ। সেয়া তেওঁলোক দুয়োগৰাকী সেইকাৰণে লাগি গৈছে পিঠা খুন্দা। যিহেতুকে ঢেঁকী পাবলৈ টাউন এৰিয়াবোৰত নাই, গাঁৱত হ'লে ঢেঁকী পাওঁ। এতিয়া সেইকাৰণে আমাৰ কি কৰিছে, খুন্দুনা, এনেই গাঁৱৰ মানুহে এইটো উৱাল বুলি কয়, আমি খুন্দুনা বুলিয়ে কওঁ কিন্তু দেই। খুন্দুনাতে একেবাৰে লাগি গৈছে আৰু দুয়োগৰাকী। মা কি পিঠা বনাবানো? কেটলি পিঠা বনাব। তেতিয়াহ'লে আমি সকলোৱে ৱেইট কৰিব লাগিব তেওঁ কি পিঠা বনাই চাবলৈ। তাকে ককা আইতাৰ দিনৰ পিঠা বনাব যেন লাগিছে আৰু। বাৰু চাওঁচোন কি পিঠা বনে, আপোনালোককো দেখুৱাই যাম। পিঠা খুন্দি আছা নি? পিঠা খুন্দিছা নে সান্দহ খুন্দিছা? সান্দহ নে পিঠা? সান্দহ। খুন্দা খুন্দা খুন্দা। ইয়াত ধৰা, দুইটা ইয়াত ধৰা, এটা তলত ধৰা, এটা ওপৰত ধৰা। আমি নুশুনা হ'লেও হয়। পাৰিছানে খুন্দিব? পাৰিছানে? কি খুন্দি আছা ইমানকৈ? হা? সান্দহ গুড়ি খুন্দি আছা? এতিয়া বনাবলৈ লৈছোঁ কেটলি পিঠা। কেটলি পিঠা বনাওঁতে মই অলপমান সোৱাদ অনুযায়ী চেনি দি লৈছোঁ। অলপ মিঠাটো হ'লেহে পিঠাটো খাই টেষ্ট লাগিব, আৰু গাখীৰ চাখীৰ লগত খাই বেছি ভাল লাগে পিঠাটো। মই এতিয়া এনেদৰে বনাম। অলপ পানী এনেকৈ দি ল'ম, অলপ জেকাই ল'ম বস্তুটো। পানীটো বেছিও দিব নালাগে, যিহেতু পিঠাগুড়িটো জেকাই কম পৰিমাণে দি অলপ এনেকৈ মঠি ল'ব লাগে পিঠাগুড়িটো। মই চেনি আৰু পানী দি মঠি লৈছোঁ অলপ। আপোনালোকে গাখীৰ দিও মঠিব পাৰে বা আৰু নাৰিকল দিও বনাব পাৰে। মোৰ আজি যিহেতু নাই, সেইটো কাৰণে মই পানী দিয়ে মঠিছোঁ। আৰু এই লদিখিনি যে হৈ গৈছে, লদিখিনি ভাঙিবলৈ আচলতে চাউল চলা চালনী হ'ব লাগে। আমাৰ ঘৰত চালনী নাই যে, সেইটো কাৰণে মই এই লুচি বনোৱা হেতাখনেদি এনেকৈ ভাঙি দিছোঁ লদিখিনি। এতিয়া মোৰ সৰু সৰু লদিবোৰ ভাঙি হৈ গ'ল। এতিয়া মই কেটলি ঢাকোনখনত পিঠাগুড়িখিনি দি দিম। তাৰপিছত মই এনেদৰে কাপোৰে, কটন কাপোৰে মেৰিয়াই দিছোঁ। মই পানী উতলাই ল'লোঁ। উতলাই এই কেটলিত নলিচা ল'লে হাৱাটো গুচি যাবৰ কাৰণে এনেকৈ যাব নোৱাৰাকৈ বন্ধ কৰি দিছোঁ হাৱাটো। তাৰপিছত উতলি থকা পানীখিনিত ইয়াত এইটো এনেকৈ বহাই দিম।
এই পিঠাটো অতি সোনকালে হয়। এয়া মোৰ হৈ গ'ল, বেছি টাইম নালাগিলে, 4 মিনিটমান লাগিলে আৰু। এইটো মোৰ পিঠা হৈ গ'ল। এয়া কেটলি পিঠা কিমান কোমল হৈছে। এয়া মোৰ কেটলি পিঠা হৈ গ'ল, কিমান কোমল চব। ৰাতিপুৱা চাহৰ লগত খাবলৈ বিৰাট ভাল লাগে, আৰু গৰমে গৰমে যে খাই বেছি ভাল লাগে। আপোনালোকেও ট্ৰাই কৰি চাবচোন। এনেকৈ এটা পিঠা খালে ৰাতিপুৱা আৰু এই ব্ৰেকফাষ্ট একো নাখালেও হৈ যায়। এতিয়া আৰু এটা পিঠা বনাবলৈ লৈছোঁ। এইটো মোৰ মাৰ ঘৰত কয় নাঙল ধোৱা পিঠা, আৰু মোৰ শহুৰৰ ঘৰত কয় আকৌ এইটো বোলে কঁকাল চিঙা পিঠা। আজি ভাবিলোঁ তেনেকুৱা পিঠা এটা মই নিজেই বনাই খাই চাওঁচোন। এয়া মই নিমখ দিছোঁ, নিমখ দিলেহে এইটো খাই ভাল লাগে। নিমখটো নিজৰ পৰিমাণত দিব লাগে আচলতে। এনেদৰে মই নিমখখিনি মিলাই লৈছোঁ। আগতে এনেকৈ মাহঁতক ঠাণ্ডা পানী দি বনোৱা দেখোঁ, আজি সেইটো কাৰণে ময়ো ঠাণ্ডা পানী দিয়ে বনাইছোঁ। এনেকৈ নিজৰ মানে হিচাপ এটাত মিলাব লাগে আৰু। এয়া মই এতিয়া সানি আছোঁ বস্তুটো, বেছি পেলপেলীয়া হ'লেও বেয়া হ'ব। আমাৰ নৰ্মেলত ৰাখিব লাগিব, যাতে পাতত মেৰ খায় বস্তুটো, পনীয়া হৈ মানে বাগৰি নাযায়। ভালকৈ মিলাই ল'ব লাগে, নহ'লে ভাল নহ'ব যে বস্তুটো। এনেদৰে মই সানি ল'লোঁ, বেছি টানো কৰা নাই, বেছি কোমলো কৰা নাই, হিচাপত ৰাখি লৈছোঁ। আৰু এই পিঠাগুড়িখিনি কিন্তু আচলতে এই পিঠাটো বনাবলৈ বৰা চাউল ব্যৱহাৰ কৰিলে মানে বেছি আলতীয়া হয়। আৰু মই এতিয়া কি কৰিছোঁ ক'বলৈ পাহৰি গ'লোঁ, বৰা চাউলো দিছোঁ আৰু শালি চাউলো মিক্স কৰি দিছোঁ। তেতিয়া মানে পিঠাটো বেছি মানে হেৰি হৈ নাযায় আৰু। এই বৰা চাউল নিদিলে আচলতে কিয় পিঠাটো অতি টান হৈ যায়, সেইটো কাৰণে বৰা চাউলটো অতি প্ৰয়োজন, দিবই লাগে। বৰা চাউল দিলে পিঠাটো খাই ভাল লাগে। এনেদৰে ল'লোঁ, লৈ মই কলপাতত থৈ ল'লোঁ। তাৰপিছতে এইটো আকৌ কলপাততহে বনায়। কলপাতত বনালেহে কয় বোলে কঁকাল চিঙা আৰু নাঙল ধোৱা। এনেদৰে মেৰিয়াই দিম, মেৰিয়াই আকৌ কলপাতৰ ৰছীয়েদিহে বান্ধিম পিঠাটো। বান্ধি হৈ গ'ল। ঢাকনখন মাৰি ৰাখিম। এতিয়া মোৰ নাঙল ধোৱা পিঠা আজি হৈ গৈছে আৰু। এতিয়া মই গেছ বন্ধ কৰি দিম। এনেকুৱা ভাল লগা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ মই আকৌ আহি থাকিম। আজিলৈ তেন্তে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।